সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে এল'ভেৰা জুইচ কিয় খাব আৰু খালে আমাৰ কি উপকাৰ হয় তাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সদায় কেনেকৈ নিৰোগী হৈ থাকিব তাৰ বাবে নতুন টিপছ পাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি আপোনালোকক এল'ভেৰা জুইচ কিয় খাব তাৰ 12টা কাৰণ জনাম। এল'ভেৰা জুইচ খালে চুলি দীঘল হয়। মূৰৰ বিষ থকা ব্যক্তিয়ে এল'ভেৰা জুইচ খাব লাগে। ৰাতিপুৱা খালী পেটত এল'ভেৰা জুইচ খালে তেজ বৃদ্ধি হয়। যিসকল ব্যক্তিৰ ভোক নলগা সমস্যা আছে তেওঁলোকে এল'ভেৰা জুইচ খালে এই সমস্যা দূৰ হয়। দাঁত সম্পৰ্কীয় সমস্যাত ভুগি থকা ব্যক্তিয়ে এল'ভেৰা জুইচ খাব লাগে। এল'ভেৰা জুইচ খালে ছালৰ বৰণ উজ্জ্বল হয়। এল'ভেৰা জুইচ খালে 200টাতকৈ অধিক বেমাৰৰ পৰা বাচি থাকিব পাৰি। বয়স বৃদ্ধিৰ লগে লগে হোৱা গাঁঠিৰ বিষ, কঁকালৰ বিষ, হাড়ৰ বিষ আদি এল'ভেৰা জুইচ খালে ভাল হয়। এল'ভেৰা জুইচ খালে হাৰ্টৰ বেমাৰীৰ ক্ষেত্ৰতো সহায়ক হয়। এল'ভেৰা জুইচ খালে পেট সম্পৰ্কীয় সমস্যা দূৰ হয়। এল'ভেৰা জুইচ খালে হজম শক্তি বৃদ্ধি হয়। ওজন কমোৱাৰ ক্ষেত্ৰত এল'ভেৰা জুইচে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপোনালোকৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে এল'ভেৰা জুইচ ক'ত পাব? আপোনালোকে যিকোনো ফাৰ্মাচী বা আয়ুৰ্বেদিক চেণ্টাৰত পাই যাব। আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈও এল'ভেৰা জুইচ খাব পাৰে, নাইবা নিতৌ ৰাতিপুৱা খালী পেটত আৰু ৰাতি আহাৰ খোৱাৰ আধা ঘণ্টা আগত 10 ml পৰা 30 ml খাব পাৰে। মই নিজেও IMCৰ এল'ভেৰা জুইচ ব্যৱহাৰ কৰোঁ। ধন্যবাদ।